নমস্কাৰ, মই ৰিংকুমণি। আকৌ এবাৰ আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, ময়ো বৰ্তমান ভালেই আছোঁ। মই অনলাইনত ফ্লিপকাৰ্টত DMC দলি গুলি অৰ্ডাৰ দিছিলোঁ, আজি আহিছে। আপোনালোকৰ আগতে আনবক্সিং কৰিছোঁ। পেকেটটোত 25টা আছে বুলি কৈছে, কালাৰ। গোটেই 25টা কালাৰ মুঠত টোটেল 8 মিটাৰ হৈছে গোটেই পেকেটটোত। 214 টকা লৈছে। তাকে কি হয় নাজানো, মেখেলা চাদৰ, গাৰু কভাৰ, টেবুল কভাৰ ডিজাইন কৰিম বুলি ভাবিছিলোঁ। এতিয়া যিহেতু খেতি বতৰ নহয় জানো, এবাৰ মেখেলা চাদৰ ডিজাইন দেখা সৰুকৈ এটা গাৰু কভাৰকে আপোনালোকৰ আগত মই হাতেৰে জনা চিলাই দেখাম। আপোনালোকে মোক ভিডিঅ'টো আঁকোৱালি ল'ব। মই এতিয়া হাতেৰে আঁকি থোৱা কেইবাৰমান ফুল দেখাইছোঁ। ইয়াৰে আকোনে এতিয়া মকৰা চিলাই এটা আকৌ তাকে ভাবিছোঁ, কিন্তু এতিয়া কৰিব সময়ত দেখিছোঁ সেইটো নকৰোঁ, বহুত দীঘলীয়া হ'ব। সেইকাৰণে সৰু মকৰা ডিজাইনৰ নিচিনা তাৰে এপাহ কৰিম। এতিয়া প্ৰথমতে আপোনালোকে এনেকৈ ৰাউণ্ডকৈ আঁকি ল'ব। ৰাউণ্ডকৈ আঁকি নল'লেও হ'ব, চাৰিচুকীয়াকৈ আঁকি ল'লেও হ'ব। এনেকৈ 4ডাল আঁচ পাৰি ল'ব। মুঠতে আপোনালোকে টোটেল 8ডাল আঁচ পাৰিব, দীঘল 4ডাল, চুটিকৈ 4ডাল আঁচ পাৰিব। তাৰপিছত এতিয়া কৈ যাবলৈ বেয়া হ'ব, আপোনালোকে চাই যাব ভিডিঅ'টো। এনেকৈ কাঠ পেঞ্চিলে আঁচডালৰ পোনে পোনে এবাৰ সোমোৱাব, এবাৰ ওলোৱাব। তেনেকৈ এইডাল দীঘলডাল এনেকৈ দি কৰি যাব। আপোনালোকে এই ডিজাইনটো মেখেলা চাদৰটো কৰিম বুলি কৰিব পাৰে, গাৰু কভাৰটো কৰিব পাৰে। মই এখন মেখেলাটো কৰি থৈছোঁ আগত, পুৰণা হ'ল, মই মেখেলাখন দেখাম পিছত। এনেকৈ কৰিলেও বহুত ধুনীয়া লাগে। গাৰু কভাৰটো মই এতিয়া 4টা কালাৰ দিছোঁ, পিংক কালাৰ, গ্ৰীণ, ব্লেক, য়েল্ল' আৰু এইটো অৰেঞ্জ কালাৰ দিছোঁ। অৰেঞ্জ কালাৰ দিয়াৰ পিছত অলপ বেলেগ লাগিছে কমেৰা দেখিবলৈ। ডিজাইনটো চাব আপোনালোকে কেনেকৈ লাগিছে। আপোনালোকে যিসকলে মোৰ ভিডিঅ' আজি প্ৰথম চাইছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব। আপোনালোকৰ মই জনা কিছুমান চিলাই দেখাই যাম, আপোনালোকে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ। আপোনালোকে আগৰ ভিডিঅ'খিনিতো মোক বহুত মৰম দিছে। এইবাৰ কিন্তু মই ভাবিছোঁ মোৰ ভিডিঅ'টো আপোনালোকে আঁকোৱালি ল'বনে নলয়, কাৰণ এইবাৰ ডিজাইনটো অলপ বেলেগ যে। তাকে তথাপিতো গৃহিণীসকলে নিজৰ নিজৰ মেখেলাখন, গাৰু কভাৰকেইটা, টেবুল কভাৰ এখন কৰি দিব পাৰিব নহয় জানো। মই আপোনালোকক বুজাব পাৰিছোঁ নে নাজানো, কিন্তু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চালে বুজিব পাৰিব। দেখিছে 4ডাল দীঘল, 4ডাল চুটি। মই এতিয়া এই দীঘল দুডাল কৰিলোঁ, এতিয়া আকৌ মাজৰ এই সৰুডাল কৰিম। দেখিছে সৰুডালত মই তললৈ এবাৰেই ভৰাইছোঁ, আপোনালোকে মন কৰিছে। এতিয়া যিডোখৰত উলিয়াম সেইডোখৰতে আপোনালোকে সেই গোলটো কৰিব। দেখিবলৈ বৰ ধুনীয়া লাগে এই চিলাইটো। মই ইয়াত কেইবাটাও ডিজাইনৰ চিলাই জানো, পিছৰ ভিডিঅ'কেইটাত মই তাৰ প্ৰত্যেকটো চিলাই দি যাম। এই গাৰু কভাৰটো মই কিন্তু চিলাই দিয়া নাই, চিলাই দিয়া ভিডিঅ' দিম বুলি ভাবিছোঁ। ফিল লগাই দিম গাৰু কভাৰটো সময় পালে, খেতিৰ পৰা উঠি লওঁ। এতিয়া যিহেতু খেতিত পূৰা ব্যস্ত হ'বলগীয়া আছে নহয় জানো, ভৰপূৰ শাওণ মাহ। এতিয়া আপোনালোকৰ খেতি আছেনে বাৰু? আমাৰ কিন্তু আছে দেই খেতি হ'লে। এতিয়া ফুলপাহ দেখিছে সম্পূৰ্ণ হৈছেগৈ, ইমান ধুনীয়া লাগিছে। এই ফুলপাহ আপোনালোকে ডাঙৰকৈ দিওঁ বুলি ক'লেও দিব পাৰি। এনেকৈ গুটি গুটি যে মই দিছোঁ তেনেকৈ আপুনি 3টাকৈও দিব পাৰি, 6টাকৈও দিব পাৰি, নিজৰ নিজৰ কথা। মই কিন্তু সৰু সৰুকৈ দিছোঁ ফুল, কিবা বেছি ডাঙৰ ডাঙৰ নাই কৰা। 4টা চুকত 4পাহ দি মাজত এনেকৈ এপাহ বহাই দিছোঁ। এতিয়া মাজৰ গোলটো কৰিছোঁ, দেখিছে। এই মাজৰ গোলটো আপোনালোকে কি কৰিব, এই 8ডাল যে আছে, এই 8ডাল সূতাই এডাল ওপৰত, এডাল তল, এডাল ওপৰ, এডাল তল, এনেকৈ নি থাকিলে গোলটো সম্পূৰ্ণ হ'ব। দেখিছে এডাল তললৈ নিব, এডাল ওপৰলৈ নিব, এনেকৈ সম্পূৰ্ণ কৰি গোলটো, ওপৰৰ গোলটো যিমানটো হৈছে সিমানটোৱে কৰিব, তাতকৈ ডাঙৰ কৰিব নালাগে, দেখিবলৈ বেয়া হ'ব। মই সিমানটো জোখতে কৰিছোঁ, ধুনীয়া লাগিছে। দেখিছে আপোনালোকে কিন্তু মোক আগুৱাই যোৱাত অকণমান সহায় কৰিব। মোৰ ভিডিঅ'খিনি চাই যিখিনিয়ে মোক লাইক কৰিছে, কমেণ্ট কৰিছে, ছাবস্ক্ৰাইব কৰিছে, তেওঁলোকলৈ মোৰ অশেষ ধন্যবাদ থাকিল। বহুতেই মোক বহুত কমেণ্ট কৰিছে। আজি মই কমেণ্টখিনি পঢ়ি নিদিওঁ, বেলেগ এদিন পঢ়ি দিম বাৰু। আপোনালোকৰ কমেণ্টখিনি আমাক আগুৱাই যোৱা বহুত সহায় কৰে আৰু বহুত ছাপোৰ্ট দিয়ে, বহুত ভাল লাগে। আপোনালোকে ইমান ধুনীয়া ধুনীয়া কমেণ্ট দিছে। মই সেইকাৰণে ভাবিছিলোঁ ভিডিঅ' নিদিওঁ বুলি, কিন্তু ভিডিঅ'টো দিবলৈ বাধ্য হ'লোঁ। আপোনালোকে চাগে মোৰ ভিডিঅ' চাবলৈ বুলি আশা কৰি আছে, সেইবাবে দিলোঁ। এতিয়া গোলটো কৰি হ'ল, দেখিছে আপোনালোকে। তললৈ এনেকৈ বেজিটো ভৰাই দিব।
তাৰ তললৈ ওলাই থকা সূতাডালৰ ফাকেদি বেজী দি ভৰাই গাঁঠি এটা দি দিব। এটা গাঁঠি দিলেও হ'ব, দুটা গাঁঠি দিলেও হ'ব, একো নাই, ৰৈ যাব। তাৰপিছত এতিয়া দেখিব কিমান ধুনীয়া লাগিছে গোটেই ফুলকেইপাহ, দেখিছেনে? আপোনালোকে ডাঙৰকৈ এপাহ দিওঁ বুলি কৈও দিব পাৰিব, কিন্তু মই দেখিছেনে 4টা চুকত 4পাহ দি মাজত এটা দিছোঁ। এইখন মোৰ পুৰণা মেখেলাখন, কলেজৰ দিনত পিন্ধা মেখেলা এখন, কিন্তু মোৰ মৰমতে মেখেলাখন সাঁচি থৈ দিছোঁ। আপোনাৰ 2000 চনমানতে কৰা মেখেলাখন, এইটো চিলাই তাৰমানে ইমান ধুনীয়া হৈ আছে চব। আজিলৈ আহিছোঁ, ধন্যবাদ।